हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। আজি মই আহিছো অলপ মেনকা ফুৰিবলৈ আৰু মেনকা আহি ভালেই লাগিছে। কেনেকুৱা কি আছে দেখাই আছো। মেনকা এইটো মানে কেৰেলাত আছো। মেনকা কেৰেলাত আছে। তো এতিয়া আহিছোহে আৰু ব্লগটো ৰেডি কৰিছো। কেনেকুৱা হৈছে কমেন্ট কৰি ক'ব আৰু চাই থাকক কি কি আছে দেখাইছো। আহি থাক। আৰু এইকেইটা অলপ ফটো চটো মাৰিবলৈ জেগা আছে আৰু এদি সাগৰ বোট চট আছে। এইফালে সাগৰ ফালে দেখাই দে কি মজা আছে চাই থাক। এইবোৰ এনেকা ফুৰিবলৈ বনাইছে আৰু ইয়াত ফটো চটো মাৰিব পাৰিবি আৰু আহিলে মজা আছে। এই দেখি বোট চট আছে। সেই কি বটত গ'লে উঠিব পাৰি। 100 টকা লয় টিকেট আৰু বেছি নলয়। 1 ঘন্টাই অকল ফুৰিব দিয়ে। আৰু কি ধুনীয়া লাগিছে। এইফালে দেখাই দে চব বটত উঠি উঠি ঘূৰি আছে মানুহবোৰ। নিজে নিজে এটা এটা বট ল'ব পাৰে বুকিং কৰিবলৈ। আমি এতিয়া গধূলি টাইমত আহিছো। ইমান সোনকালে অহা নাই বাৰু। এতিয়া বেলিটো অলপ অলপ পৰিছে আৰু বেছি দেৰি নকৰো যাম এতিয়া। এতিয়া অলপ আগলৈ গৈ আছো। চাই থাকক। বেছি ডাঙৰ এইটো চাইড নহয়। এদি অলপ বহিব পাৰিবি পাৰ্ক নিচিনা বনাই থৈছে। চব আহে ল'ৰা ছোৱালী ঘূৰিবলে। আমিতো ল'ৰাৰ লগতে আহিছো না। ভাবিছা মানুহ অলপ আগলে ভিৰে আছে আৰু হৈছে অলপ অলপ মানুহ। এতিয়া গধূলি বল চবেই আহে ন ইয়াত ফুৰিবলে। এতিয়া অলপ ভিৰ হব মানুহ। আহি দে। এতিয়া বৰ্ডত অলপ ঘূৰিম আৰু টিকেট চিকেট কাটিম। ত কেনেকুৱা লাগিছে কবি। ভিডিঅ'টো ভাল হৈছে ন বেয়া হৈছে। বহুত দিন বনোৱা নাই এতিয়াই বনাইছো আৰু ইমান কবলৈ মানে হেলা কৰি অলপ কনফিডেন্স সাহসটো লাগে না। নহলে অলপ লাজো লাগে। আৰু ছোৱালীবোৰ ইমান ল'ৰা ছোৱালীবোৰ চাই থাকে নাই। ত এটো টিকেট কাটিব পাৰি। ইয়াত দূৰ দূৰ যোৱা টিকেট কাটে বাৰু। ইয়াত ওচৰ নহয়। ইয়াত ঘূৰিবৰ কাৰণে নহয়। বেলেগ দূৰত যাবৰ কাৰণে টিকেট চিকেট কাটিবলৈ দিয়ে। সেইটোকে দেখাই দে। লাইন লাগিব বহুত দেৰি পাবি কি নাই ঠিক নাই। বহুত দেৰিত পাবি। আৰু মানুহতো বহুত বেছি আছে। ভিৰে আছে। আৰু এদিগি যাবলৈ পাৰিবি আৰু আমিতো এতিয়া ক'তো নাযাও। ফুৰিবলৈ আহিছো। সেইটো কাৰণে চাবহে পাৰিম। যোৱা মানুহ আজি নহয় বেলেগ দিন যাম বৰ্ডত উঠি। কেনেকুৱা লাইন লাগি আছে দেখাই দে। আৰু অলপ পিছত আৰু বহুত বেছি ভিৰ হব ইয়াত। আৰু বহিবৰ কাৰণে ছোৱালী তোৱালীৰ লগত আহিলে মানে এদিকে বহিবৰ কাৰণে মজা ৰেষ্ট ল'ব পাৰিবি আৰু ভিডিঅ' চিডিঅ' বনালে মানুহবোৰ বহুত চাই নাই। সেইটো কাৰণে লাজেই লাগে। হলেও বনামেই আৰু এতিয়া আৰু বেছি ভিৰ পাম এতিয়া। চব চাইডে বহি আছে। ফুৰাই ফুৰিছে। বনা আকৌ আৰু অলপ বনা। বহুত ভোকো লাগিছে। একো খোৱা নাই। আইচক্ৰীম খাই লম আৰু অলপ পিছত।
এই সব এইবোৰ বটত উঠিবৰ কাৰণে ৱেটিঙত আছে। এই বটকেইটাত উঠিব। এতিয়া চলিব মানে বটকেইটা চবে ৰখি আছে টিকেট একেবেলি টিকেট যিমান চিট আছে ইমান টিকেট হলেহে বল। আজি আমি নুঠো বাৰু দুটাই আহিছো নাই গধূলি হৈ গ'ল সেইটো কাৰণে বেলেগ এদিন উঠিম। অলপ ভিৰবোৰ এদিন মানুহবোৰ দেখাই দে কিমান মানুহ হৈছে। বহুত ভিৰ আৰু ফালে আৰু জগাই নাপাম ভিডিঅ' বনাবলে ইমান ভিৰ হ'ব। কৰবাত গৈ ৰখিব লাগিব কিবা খাই ল'ব লাগিব আৰু এইটো এটা চাইডহে আৰু এটা চাইড আছে এ বজাৰে অকল লাগে এ চোলা কাপোৰ কিবা কিবি এইবোৰ কিনিব পাৰি আৰু একদম কম দাম সস্তাত পাই 300-400 150 টকাটো পায় ইয়াত বজাৰত। হা আৰু মোবাইলটো আজি চাৰ্জো দিয়া নাছিলো বেটেৰীও বেছি নাই। সেইটো কাৰণে সিগনেল দিয়ে আছে। এদিকেইটা গেট হয় সেইদিকে দেখা গেট হয় বটত উঠি গলে হও সেইটো চাইডত বট লাগিব সেইদিকে দেখাই দে সেইদিকে চাইডত বট লাগিব উঠাব ঘূৰাব মজা লাগিব মজা লবি আহিলে। আগৰ পিছত দেখাই দে পিছদিনাও দেখাই দে কিমান মানুহ হৈছে চব। আৰু এইবোৰত দোকান চোকান আছে খাব পাৰি বহুত ভিৰ আছে অলপ ৰখিব লাগিব কাৰণ চাৰ্জটো বেছি নাই মোবাইলটো। সেই বট চলিছে দেখাই দে। আৰু হয় এনেকুৱা একদম কেৰেলা মেইন টাউনত আছে ফুৰিবলে ভাল আছে মানে জেগাটো আমাৰ ওচৰতে হৈ আহিব কাৰণে। ইয়াত আহিবলৈ অকল বাছৰ পইচাই লাগে আৰু খোৱা বোৱা নিজে আৰু বাকী এনেকা টিকেট চিকেট কিবা পইচা দিব লাগিব সেইটো নহয়। আৰু ফটো চটো মাৰিম বুলিলে 25 টকা ইয়াত মৰুৱাই আছে ফটো চটো। কেনেকুৱা ভিডিঅ' ভালে হৈছে কেমেৰামেন হেভি আছে ইনষ্টা হিৰো হয়। জুম কৰকে দেখা দেখো অলপ দূৰৰ পৰা মোৰ অলপ আগত ভালেই লাগিছে ইমান দাম নহয় বস্তুবোৰ খাবলৈ 60 টকা জুচ চুচ লয় আৰু এক কাপ খালে ইমান দাম নহয় বস্তুবোৰ বাকী ইয়াৰ মানুহবোৰ চব ঠিকে আছে বাৰু চবেই হিন্দী কয়। বেলেগ জেগাতটো হিন্দীও নহয় বুজি নাপাওঁ। আৰু আমি এদিকে এতিয়া ভিডিঅ' বনাই গৈ আছো আমাৰ লগৰ নাই দুটাই আহিছে নাই আজি সেইকাৰণ নহলে আমিও বটত উঠিলো হয়। এদিকে অলপ ঘূৰাই দেখা এদিকে অলপ ঘূৰাই দে দেখাই দে। আৰু ছোৱালীটো নকবি অসমতকে ধুনীয়া নাই বাৰু আমাৰ অসমতে বেছি ধুনীয়া আছে কিন্তু ষ্টাইল তামাম। আৰু ইয়াত বেছি জিন্স চিন্স পিন্ধা ছোৱালীয়ে দেখি আৰু এনেকা ছোৱালী ইমান দেখি নাপাওঁ। টিকেট কাটিলে উঠিব পাৰিলে আৰু সেইবোৰ দেখাই নামিব আৰু এইবোৰ উঠিও এতিয়া ৰাখি থকা চবেই টিকেট কাটি ৱেটিঙত আছে আমি কাটিলে গধূলি 8টা বজাত মান পাম নেকি উঠিবলৈ সেইটো কাৰণে নাই কটা বাৰু এইদিকে দেখাই দে কিমান মজা আছে চব মানুহ বহুত বেছি হয় ভাল লাগে। এইবোৰে আছে বট চট বহিব পাৰিবি আৰু
চবেই অকল ফটোৱে মাৰিছে ইয়াত। ভিডিঅ' বনোৱা মানুহ ময়ে অকল আছো। এক ৰাউণ্ড ঘূৰাই দে, লাহেকে দেখুৱাই দে। এনেকুৱা ইয়াত ভিৰ ভাৰ ফটো মাৰিবৰ কাৰণে। আমি ইয়াত বেছি দেৰি নৰখো, অলপ দূৰত যাব লাগে যে। এই অলপ জুম কৰকে দেখাই দে না। কিমান মানুহ আছে চাও। এইডোখৰততো আৰু ভিৰ আছে, বহুত মানুহ আছে। ভিডিঅ' বনাইছো কিন্তু নতুন ইউটিউবাৰ হলে ভিডিঅ' বনাবলৈ অলপমান কনফিডেন্স লাগে আৰু সাহস লাগে আৰু নহলে লাজ কৰিলেতো কি হ'ব, ক'ত ব্লগাৰ বনিম। সেইকাৰণে লাজ এৰি ভিডিঅ' বনাও। এদি ৰাস্তাটো আছে আৰু ওলাই যাব পাৰিম অলপ দেৰ পিছত। অলপ ভোক লাগিছে, কিবা এটা খাই লওঁ, অলপ ভোক লাগিছে। আৰু খাই পিনি অলপ বনাম। খাই পিনি অলপ বনাম, তাৰপিছত হৈ যাব আৰু কিমান আজি দেৰি হ'ল আমাৰ অহা। সোনকালে অহা হলে ভালেই হ'ল হেতেন, আৰু অলপ বনাব পাৰিলো। কি ধুনীয়া জেগা আছে চব, আৰু বহি 8টা বজালৈকে আৰামছে টাইম পাছ হৈ যায়। কেৰেলা ইমান ধুনীয়া জেগা আছে, বেছি অসমীয়া মানুহ। আজিলৈ ইমানেই বাৰু, আমি এদিকে আহি পাই গ'লোঁ। এতিয়া ওলাই যাম বাহিৰত, তো ওলাই যোৱা ৰাস্তাটো দেখাইছোঁ কেনেকুৱা আছে। তাৰপিছত এইটো মাৰ্কেট হয় এটা, ইফালে ৰাস্তাটো আছে, আমি গাড়ীত উঠা ৰাস্তাটো সিটো পাৰে যাব লাগিব। তো আজিলৈ ইমানেই হ'ব, বাই বাই। আজিলৈ ইমানেই বাৰু, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব।